আজি লৈ আহিছোঁ আপোনালোকৰ বাবে দহি গুঠাৰ সহজ পদ্ধতি। আহকচোন চাওঁ কেনেকৈ দহি গাঁঠো মই। তো ভাল পালে আপোনালোকে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই যাওক কেনেকৈ মই দহি গাঁঠো। তো এতিয়া লৈছোঁ এটা বেজিটাৰ সূতাডাল ভৰাই লওঁ আৰু সূতাডাল ভৰাই লোৱাৰ পাছত মই সৰুকৈ কাটি থৈছোঁ, চুটিকৈ নেচা সূতাটো চুটিকৈ কাটি থৈছোঁ। তেতিয়া সেয়া ল'ম, চাই থাকক আপোনালোকে। এতিয়া বেজিটো সোমোৱাই লৈছোঁ আৰু বেজি সোমোৱাই লোৱাৰ পাছত এনেকৈ অকণমান সূতাখিনি অলপমান লৈ লৈছোঁ, ভালকৈ সম্পূৰ্ণকৈ দেখা নাই। অলপমান লৈ লোৱাৰ পাছত এতিয়া বেজিটো সোমোৱাই থোৱাৰ ফাঁকত এনেকৈ দি দিম। তো এতিয়া গাঁঠি দি দিম, চাই লওক ভালকৈ। গাঁঠি দিয়াৰ পাছত টানকৈ দিব অকণমান, যাতে ওলমি নাযায়। আৰু এইফালে আকৌ মুটুকাই আনি এনেকৈ আকৌ বেজিটোৱে মুটুকাই ইফালৰ পৰা সিফালে কৰি এনেকৈ বান্ধি দিব টানকৈ। সহজ পদ্ধতি আৰু দহি গুঠাৰ। পটককৈ আপুনি ঘৰতে নিজৰ এখন চাদৰ থাকিলে দহি গাঁঠিবলৈ বেলেগৰ তাত দিব দৰকাৰ নাই। আৰু আপোনাৰ ওচৰত যদি সূতা থাকে এনেকৈ কৰি ঘৰতে আপুনি নিজৰ চাদৰখন ভালকৈ গাঁঠি ল'ব পাৰে দহি। চাই লওক, বহুত ভাল সহজ পদ্ধতি। আৰু আপোনালোকে পাৰে আৰু ষ্টাইলিছ অকণ কিবা গুটি চুটি হেৰি দি পেলাই পাৰে গুঠিবলৈ। মই এনেকৈ ঘৰতে নিজৰ কাৰণে দহি ঘৰতে বাতি লওঁ, ভাল সহজ উপায়েৰে। আৰু ভাল লাগিলে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই।